দাদা এই কৈছে নহয় কথাটো গাখীৰ লাগে গাখীৰ লাগিছিলে কেতিয়াকে লাগে আজিয়ে লাগিছিলে পাৰিলে আজি মানে দেওবাৰ নহয় জানো আজি দেওবাৰ সেই নহয় কিন্তু এই মানে দেওবাৰে আমি এই ঘৰত চব মানুহ থাকেতো দেওবাৰে আমি ঘৰৰ মানুহে গাখীৰ খাওঁ আৰু এতিয়া ইলেকশ্যনৰ সময় নহয় এতিয়া ক্ষীৰতী গাই খুব ডিমাণ্ড গতিকে দেওবাৰে আমি গাখীৰ নিদিওঁ গম পাইছনে দেওবাৰে আমি গাখীৰ দিব নোৱাৰোঁ মোক কোন এটা কৈছোঁ বেলেগ বাৰে হ'লে হ'ব নাই 1 মিনিট হ'ব দেই 1 মিনিট সোনকালে ক কেতিয়া লাগে সোনকালে ক ফোনে নালাগে দেখোন মানে বৰ দিগদাৰ দেওবাৰে আমি দিব নোৱাৰোঁ খালি ৰ'ব দেই এই কৰিলোঁ হেল্ল' শুনাচোন এই দেওবাৰে নোৱাৰে বোলে দেওবাৰে মানে আজি তাৰমানে গোটেই ঘৰত মানুহ গোটেই সোপা থাকে যে সিহঁতক গাখীৰখিনি লাগে ঠিক আছে বাকী বেলেগ বাৰ চাই লওঁ বাৰু হ'ব দে ফোন নকৰোঁ তুমি ডিষ্টাৰ্ব পাইছা হ'ব দিয়ক মই নিজে কথা ল'ম হ'ব দিয়া ঠিক আছে হেৰি কওক দেওবাৰটো বাৰু কিবাকে পাৰিলে আবেলি হ'লেও অকণমান নোৱাৰিবনে দেওবাৰ মুঠতে নোৱাৰো দেওবাৰে আমাৰ ঘৰত চব মানুহ থাকে কোনো দেওবাৰত আমি গাখীৰ নিদিওঁ গধূলি সন্ধিয়ালৈকে অকণমান হ'লেও নোৱাৰো তুমি বেলেগ বাৰত ভাবা ঠিক আছে দেওবাৰটো গ'ল ঠিক আছে সোমবাৰে দিয়ক সোমবাৰে হেৰি কিন্তু এই আমাৰ ডাঙৰ বোৱাৰীজনী আৰু মাজু বোৱাৰীজনী এই ইহঁতি শিৱ ব্ৰত কৰে সোমবাৰে সুবিধা হ'ব মানুহজনীক ফোন কৰিবলৈ বেয়া হ'ল নাই বেলেগ বাৰত ভাবা বেলেগ বাৰ সোমবাৰে আপুনি এটা কাম কৰক সোমবাৰে নোৱাৰো তুমি বেলেগ বাৰত কিবা ভাবা যদি কোৱা মই চাওঁ দেওবাৰ সোমবাৰ নোৱাৰিলে ঠিক আছে বাৰু হেৰি দাদা আপুনি এটা কাম কৰক মঙলবাৰে কিন্তু কিবাকে হ'লেও মঙলবাৰে শুনা মঙলবাৰে মোক সেই দেউতা মৰা বাৰ মই মঙলবাৰৰ দিনটোত মই কাকো গাখীৰ দিব নোৱাৰো সেই আগৰ পৰা চলি আহিছে মঙলবাৰ দিনটোত গাখীৰ আমি ঘৰৰ মানুহকেইটাই খাওঁ দেউতা মৰা বাৰৰ কাৰণে মঙলবাৰে দিব তুমি বেলেগ বাৰত দিছা সোমবাৰে যদি বাইচান্স অকণ বেছি হৈ যায় দিয়ক মঙলবাৰে অকণ দিব নোৱাৰিবা মই ক'লো নহয় সোমবাৰেও নোৱাৰো বোৱাৰীকেইজনীয়ে পালে শিৱ পালে মঙলবাৰে মোৰ দেউতা মৰা বাৰ তুমি বেলেগ বাৰ এটাত বিচাৰি আহিবা বুজিছা তই ক'লে নিলি ভাই দেওবাৰে নহয় সোমবাৰে নহয় মঙলবাৰে কিবা এটা কচোন বুধবাৰে তই ক বুধবাৰে কণ্ডিশ্যনটো হ'ল কি আমাৰ গৰুজনী কলি গৰু গাখীৰ মানে বুধবাৰে বিকিব নাপায় সেইকাৰণে বুধবাৰেও নোৱাৰিম বুধবাৰে তুমি বেলেগ বাৰ এটা ভাবা মই কিবা এটা মেনেজ কৰিম ইমান মই ৰিকুৱেষ্ট কৰিছোঁ বুধবাৰে সন্ধিয়া বা গধূলি আপুনি অলপ ৰাতি দেৰিকৈ হ'লেও হ'ব মোক বুধবাৰেকে দিয়ক অকণমান বুধবাৰে নোৱাৰিম মই কলি গৰু গাড়ী বুধবাৰে বিকিব নাপায় বুজিছানে তোমালোকে নীতি নিয়ম মানি নমনাওতো 4 দিন গ'লে মোৰ 4 দিন গ'লে মোৰ কি লাভ বেলেগ বাৰ এটা ভাবা তই সঁচাকৈ একো মই ক'ত আনিলি মই তাতকৈ মই হেৰি দেখিলে ভাল আছিলে বৃহস্পতিবাৰ লাগিব একদম বৃহস্পতিবাৰ হ'লে বৃহস্পতিবাৰ ৰ'বা দেই বৃহস্পতিবাৰ প্ৰব্লেম এটা আছে বৃহস্পতিবাৰ মানে গুৰুবাৰত আমি মানে ঘৰতে গোটেই মানুহবিলাকে গুৰু কোনো বস্তু আমি নিদিওঁ গুৰুবাৰ দিনাখন আমি সদায় গুৰু পালোঁ গতিকে বৃহস্পতিবাৰ তুমি বেলেগ বাৰতে ভাবা না আপুনি এই 4 দিন হ'ল আপুনি কিবাকে বৃহস্পতিবাৰে কিবাকে মিলাই দিয়ক না গুৰুবাৰত আমি গাখীৰ কাকো আৰু মই লগতে পাওঁ নেকি মই ঘৰতে ইমান দিন গাখীৰ ব্যৱসায় কৰিছোঁ গুৰুবাৰত আমি গাখীৰ কাকো নিদিওঁ তুমি বেলেগ বাৰতে কোৱা হেল্ল' এই শুনা তোমাক ডিষ্টাৰ্ব দিয়া নাছিলোঁ কিন্তু উপায় নাই এতিয়া দেওবাৰ সোমবাৰ মঙলবাৰে নোৱাৰে বুধবাৰে নোৱাৰে এই বৃহস্পতিবাৰে বোলেও নোৱাৰে মই এতিয়া কি কৰিম কোৱাচোন বৃহস্পতিবাৰ সদায় বোলে সোমবাৰে বোলে শিৱহে তেওঁলোকে পূজা কৰে মঙলবাৰে বোলে তেওঁলোকৰ দেউতা নে কিবা আৰু কোনোবা বাৰ কলি গায় এই মানে ইমানখিনি হেৰি কৰিছে ন মই দিগদাৰ পাই গৈছোঁ নহ'লে বেলেগত চামগৈ নেকি নালাগে ইয়াতে ল'ব লাগিব বেলেগত গ'লে পোৱা নাই ঠিক আছে বাৰু মই চাই আছোঁ ৰ'বা আমাৰ গাখীৰটো ভাল যে আমাৰ গাখীৰটো বিৰাট ডিমাণ্ড আপুনি চাওক ইমান দিন শুকুৰবাৰটো আপুনি আৰু যাতে হেৰি নকৰে দেই শুকুৰবাৰটো আচলতে আমাৰ অসমীয়া সমাজত শুকুৰবাৰটো কণা শুকুৰ বুলি কয় কণা শুকুৰৰ মানে কথা আছেতো পৰিয়ালৰ কথা থাকে কণা শুকুৰবাৰটোত আমি গাখীৰ কাকো নিদিওঁ আপুনি মোক কাহ নাই দিলে বুজিছা নাই তুমি বেলেগ বাৰ এটা ভাবি আপুনি শুকুৰবাৰটো কণা বৃহস্পতিবাৰটো আমুক শুকুৰবাৰত কি কণা থাকিলে কওকচোন আমাৰ পৰিয়ালৰ নিয়ম চলি আছে কণা শুকুৰবাৰ আগৰ পৰা চলি থকা নিয়ম শনিবাৰটো মেনেজ কৰি শনিবাৰটো আৰু নোৱাৰে
শনিবাৰটো শনি দিনাখন মই গাখীৰ নিদিওঁ দেই বগা গাখীৰ কলি গৰু বগা গাখীৰ শনিবাৰ দিনাখন শনি যাব ঘৰৰ পৰা গতিকে তুমি এটা কাম কৰিবা বেলেগ এটা দিন আহিবা ৰ'বচোন ৰ'ব আপুনি দিন থাকিল কোনটো আপুনি এটা দেওবাৰ নহয় শনি শুক্ৰবাৰে আপুনি ৰাতিটো কৰক তুমি বেলেগ এটা বাৰত আহিবা এপুৱা দিয়ক এপুৱা মুঠতে তুমি মই ক'লো নহয় এইকেইটা দিনত মই নোৱাৰো এই দেওবাৰে মোৰ ঘৰত মানুহ থাকে সোমবাৰে শিৱ মানে মঙলবাৰে মোৰ দেউতা মৰা বাৰ বুধবাৰে হ'ব আৰু বেলেগ এটা বাৰত আহিব নালাগে আৰু